Hello viewers, Assalamu alaikum. আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো আপোনালোক সকলোৰে পৰিচিত এটা ভাল লগা ৰেচিপি। এইটো হৈছে কমলকাট মাছৰ সৈতে বিলাহী আৰু আলুৰ ঝোল। আপোনালোকে সকলোৱে নিজৰ নিজৰ ধৰণেৰে খায়। আজি মই আপোনালোকক মোৰ ধৰণে বনোৱা প্ৰক্ৰিয়াটো শেয়াৰ কৰিবলৈ ওলাইছো। যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক, শেয়াৰ, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰত থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পায়। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো বনোৱাৰ আগত মই আপোনালোকক বস্তুখিনিৰ সৈতে পৰিচয় কৰি দিওঁ। এইটো আমি এটা কমলকাট মাছ লৈছো, ইয়াতে আলু লৈছো, বিলাহী লৈছো, ইয়াতে নহৰু লৈছো, ইয়াতে কেঁচা জলকীয়া লৈছো আৰু এটা পিয়াজ লৈছো। আপোনালোকে আমাৰ মাছটো দেখিবলৈ পাইছে, আমাৰ মাছটো এতিয়া জীয়াই আছে। এতিয়া আমি এইখিনি সকলো সামগ্ৰী কাটি বাছি ৰেডি কৰি ল'ম। আমি সকলোবোৰ সামগ্ৰী কাটি বাছি ৰেডি কৰিলো। আমাৰ মাছটো কাটি আমি ৰেডি কৰি লৈছো। আলুখিনি এনেকা সৰু সৰু টুকুৰাত কাটি লৈছো, বিলাহীটো আমি এনেকা সৰু সৰু টুকুৰাত কাটি লৈছো, ইয়াতে নহৰু, ইয়াতে জলকীয়া আৰু পিয়াজখিনি আমি এনেকে সৰু সৰুকৈ কাটি লৈছো। এতিয়া আমি পোনপ্ৰথমে পিয়াজ, নহৰু আৰু কেঁচা জলকীয়াখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ল'ম। আমাৰ মছলাখিনি পিছা হৈ গ'ল। এতিয়া আমি এইখিনি এটা বাটিত উলিয়াই ল'ম। এনেদৰে আমি সকলোখিনি মছলা ইয়াতে উলিয়াই ল'লো। আমি গেছটো অন কৰি ল'লো। মাছকেইটা প্ৰথমে ভাজি ল'ম। ইতিমধ্যে আমাৰ কেৰাহীটো গৰম হ'ল। এতিয়া আমি ইয়াতে তেল দিম গৰম হ'বৰ বাবে। তেলখিনি গৰম হৈ থাকোঁতে আমি এতিয়া মাছখিনি নিমখ আৰু হালধি গুড়িৰে মাখি ল'ম। নিমখ দি দিওঁ অকণমান আৰু ইয়াতে অকণমান মই হালধি গুড়িৰে এইখিনি ভালদৰে মাখি ল'ম। ভালকৈ মিহলাই ল'ম। আমাৰ মাখা হৈ গ'ল। ইতিমধ্যে আমাৰ তেলো গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে মাছটো এটি এটিকৈ দি দিম। মাছটো এতিয়া আমি এতিয়া আমি বেছিকৈ নাভাজো, অলপ অলপ ভাজি লৈছো। এতিয়া আমি এটি এটিকৈ মাছ প্লেটখনত নমাই ল'ম। এতিয়া আমি এনেদৰে গোটেইখিনি মাছ অলপ অলপ ভাজি উঠাই ল'লো। এই তেলতে আমি এতিয়া পিয়াজ, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টটো এড কৰিম। মছলাটো 2-3 মিনিট এনেদৰে ভালদৰে লৰাই পিছত এতিয়া আমি ইয়াতে মছলা এড কৰিম। ইয়াতে মই লৈছোঁ এচামুচ ধনিয়া গুড়ি, এচামুচ নিমখ, এচামুচ হালধি, এচামুচ জিৰা গুড়ি আৰু এচামুচ জলকীয়া গুড়ি। এতিয়া আমি গোটেইখিনি মছলা ইয়াতে এড কৰিম। গোটেইখিনি মছলা এতিয়া আমি ভালদৰে লৰাই দিম। এতিয়া আমি ইয়াতে অকণমান পানী দিম। পানী দি মছলাখিনি ভালদৰে লৰাই দিম। এতিয়া আমি ইয়াতে মাছখিনি মিহলাই ল'ম।
মাছখিনি ভালদৰে লাগিব যাতে ভাঙি নাযায়, কাৰণ মই বেছি হেৰিকৈ ভাজি লোৱা নাই যে সেইকাৰণে। এতিয়া ইয়াতে অকণমান পানী এড কৰি ইয়াতে ঢাকনি মাৰি অলপ টাইম এইটো বইল হ'বলৈ দিম। মই 5 মিনিট এইখিনি বইল হ'বলৈ দিছিলোঁ। এতিয়া মই এইখিনি উঠাই লওঁ, এটা প্লেটত ভালদৰে উঠাই ল'ম যাতে ভাঙি নাযায় মোৰ মাছখিনি। মই গোটেইখিনি মাছ উঠাই ল'লোঁ। এতিয়া ইয়াতে মই বিলাহীখিনি মিহলাই দিম। বিলাহীখিনি ভালদৰে মছলাৰ লগত মিহলাই দিম। ইয়াতে মই পানী এড নকৰোঁ, এইখিনি মই এনেদৰেই ইয়াতেই বইল হ'বলৈ দিম। এতিয়া মই ইয়াতে ঢাকনিখন মাৰি দিম, অলপ টাইম এইখিনি বইল হ'বলৈ দিম। আমি সেইখিনি আৰু এবাৰ লাৰি দিম। মই মাজতে এবাৰ লাৰি দিছোঁ, এতিয়া আৰু এবাৰ লাৰি দিলোঁ। আমাৰ বিলাহীটো গলি গৈছেই। এতিয়া আমি ইয়াতে আলুখিনি এড কৰি দিম আৰু এইখিনি গোটেইখিনি ভালদৰে মিহলাই দিম। এইখিনি ভালদৰে এনেকৈ মিহলাই লওঁ। এইখিনি মিহলাই লোৱাৰ পিছত ইয়াতে আমি পানী দিম। পানী দিছোঁ যাতে মোৰ আলুখিনি বইল হোৱালৈ ভাল হয়। এতিয়া ঢাকনি মাৰি মই এইখিনি বইল হ'বলৈ দিলোঁ। এতিয়া 10 মিনিট বইল হোৱাৰ পিছত আমি এইখিনি ভালদৰে এবাৰ লাৰি লওঁ। এতিয়া আমি ইয়াতে মাছখিনি যে উঠাই থৈছিলোঁ সেইখিনি ইয়াতে আৰু লগ কৰি এতিয়া আমি এইখিনি ভালকৈ লাহে লাহে লাৰি দিম যাতে আমাৰ মাছখিনি ভাঙি নাযায়। ইয়াতে আৰু আমি পানী এড কৰিম। পানী এড কৰি এইখিনি আমি এতিয়া ঢাকনি মাৰি আৰু 5 মিনিট বইল হ'বলৈ দিম। যে আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আমি এইটো ভালকৈ এবাৰ লাৰি দিম। দেখিছে আপোনালোকে আমাৰ তৰকাৰীখন দেখিবলৈ ইমান ধুনীয়া হৈছে। এতিয়া আমি গেছৰ ফ্লেম অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। আমাৰ তৰকাৰীখন ঠাণ্ডা হৈ গৈছে। এতিয়া আমি আপোনালোকক এটা বলত তৰকাৰীখিনি উলিয়াই দেখুৱাম। আপোনালোকে দেখিবলৈ পাইছে আমাৰ তৰকাৰীখিনি ইমান ধুনীয়া হৈছে দেখাত। এতিয়া ইমানতে আমি আমাৰ ভিডিঅ' সামৰণি মাৰিলোঁ। ধন্যবাদ।